স্কুল কলেজ বন্ধ করক নহয় গাড়িতে ইমানদার মারি থৈ গেল নাদি উলে থৈ গেল ৰাস্তাবিলাক এতিয়া সাংঘাতিক চেক হৈছে। এতিয়া আমাৰ চিফ মিনিষ্টাৰৰ প্ৰগ্ৰেমৰ কাৰণে ৰাস্তাটো 2-3 দিনৰ ভিতৰত ৰাস্তাটো কৰি থৈ গ'ল, কিন্তু চাইডবিলাক বাম থাকে, এইফালে অলপ সেইফালে অলপ এনেকৈ যিখিনি থাকে সেইখিনি তেনেকৈ থাকিছে। ইয়াৰ আগতো PWD এনেকৈ কামটো কৰিলে চাইডৰ যিবিলাক কৰিব লাগে সেইবিলাক পিছত নকৰে, এবাৰ চেজ হ'লে সেইটো নেক্সট টাইম এইটো কমপ্লিট নকৰে। আল্টিমেটলি ইয়াত মানে ট্ৰাকবিলাক মানে দিনৰ ভাগত ইমান বেছি চলে আৰু ফুল স্পীডত চলে। আৰু ৰাস্তাটো PWD ৰঙীয়া PWDৰ বিশেষ একো কোনো হেৰি নকৰে, মানে কাম কৰিব লাগে কৰিছে আৰু তাৰমানে আন্তৰিকতা নাই, এনে কৰি থৈ গ'ল মানে স্কিমটো চেক কৰিব লাগে। এতিয়া ধৰক আমাৰ এতিয়া LCG এক্সিডেণ্ট হৈছে, এতিয়া স্কুল টাইমত ট্ৰাকবিলাকে লাহে লাহে আহিব লাগিব বা আহিলেও স্পীডটো কমাই আনিব লাগিব, 11টালৈ কম হ'ব লাগিব। আমাক কোনো ফলক নাই এইবিলাক, আমাক যিটো বাইলেনবিলাক যে আছে বাইলেন ফলক থাকিব লাগে, কোনো ধৰণৰ PWD ফলক চলকৰ একো কাম কৰা নাই। গতিকে এক্সিডেণ্টবিলাক আৰু আমাৰ যিবিলাক ডাম্পাৰবিলাক দিনৰ ভাগত চলাৰ আমি জনাত নিয়মেই নাই, কিন্তু দিনৰ ভাগত কিমান স্পীডত চলে এইটো কোনো ধৰণৰ হিচাপ নাই। আজি একজেক্টলি 9টামান বজাত ল'ৰাজন এইফালৰ পৰা আহি আছে। মই স্পটত নাই, মই এইফালৰ পৰা আহিছোঁ, মই প্ৰিন্সিপাল হয় বাৰু স্কুলখনৰ। গতিকে পিছফালৰ পৰা এই চিমেণ্ট ভৰ্তি ট্ৰাকখনে হেৰিখন মাৰিছে। গতিকে আমি দেখিবলৈ পাইছোঁ এইখিনি অন্তত স্কুলৰ সময়খিনিত গাড়ীখিনি যথেষ্ট কণ্ট্ৰল হোৱাৰ প্ৰয়োজন আছিল। আৰু আপোনালোকে ইয়াতে চাই দেখিব গাঁৱে ভয়ে ইমান স্পীড ব্ৰেকাৰ লগোৱা হয় ৰোডৰ ফালৰ পৰা, কিন্তু ইমান কেইখন ইয়াত মানে বিদ্যালয় আছে, মহাবিদ্যালয় আছে, কিন্তু আপোনালোকে দেখিব মানে প্ৰায় এটাও মানে স্পীড ব্ৰেকাৰ নাই। এটলিষ্ট এই নননৰ পৰা কৰৰা এইখিনিলৈকে এটা স্পীড ব্ৰেকাৰ আপোনালোকে দেখা নাপায়। মই চেলেঞ্জ দি কথাটো কৈছোঁ। গতিকে আৰু চাইড বামৰ অৱস্থা নাই ইয়াতে। গতিকে এনেকুৱা ক্ষেত্ৰত এই ধৰণৰ মানে এই খুজি খোৱা এই মানে ইমান মানে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাকে এই চৰকাৰী বিদ্যালয়ত পঢ়ি আছে আৰু মানে চাইকেল লৈ আহি থাকোঁতে যদি এনেকুৱা ঘটনা হয় আৰু অদূৰ ভৱিষ্যতে এই ল'ৰা ছোৱালীবিলাকৰ নিৰাপত্তা কি হ'ব? গতিকে মই প্ৰশাসনক মই কৰজোৰে আবেদন জনাইছোঁ, এই ঘটনাই সেই ঘটনা হ'ব লাগে। আৰু আমি ইয়াৰ পিছত যদি এই ন্যায়টো আমি বিচাৰ নাপাওঁ তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলক বা আমাৰ ৰাইজে কেনেধৰণৰ কি হেৰি ল'ব পাৰে সেইটোৰ কাৰণে কৰ্তৃপক্ষ জগৰীয়া হ'ব কোনোবাখিনিত। গতিকে অত্যন্ত মৰ্মাহত হৈছোঁ। অৰ্কিড কৃষ্ণ দেৱদাস ল'ৰাটো মানে দুৰ্ঘটনাত পতিত হোৱা ল'ৰাটোৰ নাম। 10ম শ্ৰেণীৰ ফাৰ্ষ্ট বয় আছিলে, খুব মেৰিটিয়াছ ঘৰৰ ল'ৰা। গতিকে মই একদম মানে মোৰ ভাষা নাই এই আজিৰ এই পৰিস্থিতিটো ক'বৰ কাৰণে। তিনিটা